কিমান ধুনীয়া লাগিছে ন ৰাতিপুৱা সময়খিনি। হেল্ল' এভৰিৱান, ভালনে আপোনালোকৰ? আশা কৰোঁ নিশ্চয় ভাল। আজি মই আন এটা ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ। ৰাতিপুৱা সোনকালে শ্বিলঙৰ পৰা ওলাই আহিলোঁ, মানে 6টামান বজাতে ওলাই আহিলোঁ, কাৰণ মানুহজনৰ অফিচ আছিলে। ভালেই লাগিল ৰাতিটো কটাই। আগতো আছোঁ বাৰু ৰাতি, কিন্তু মানুহজনৰ লগত নহয়, মাৰ লগত গৈছিলোঁ মই সেইবাৰ। আৰু এইখন হোটেলতে আমি ৰাতি আছিলোঁ। দেখুৱাই দিছোঁ অকণমান। আৰু ইফালে এটা চাৰ্চ আছিলে। ৰাতিপুৱাৰ পৰিৱেশটো অকণমান দেখুৱাই দিলোঁ। বহুত মানুহ লগ পাইছিলোঁ ৰাতিপুৱা সময়ত। কিছুমানে দৌৰি আছে, কিছুমানে ব্যায়াম কৰি আছে, কিছুমানে খোজকাঢ়ি আছে। ভাল লাগিছিল ৰাতিপুৱাৰ পৰিৱেশটো। চাওকচোন। আৰু আহি থাকোঁতে যিবিলাক কুকুৰ দেখিছিলোঁ, বৰ ধুনীয়া লাগিছিল, মৰম লাগিছিল কুকুৰবিলাক। আৰু 6:30 বজাতে তেতিয়া আমি স্কুল যোৱা ল'ৰা ছোৱালী লগ পাইছিলোঁ। তাত চাগে খুব সোনকালে স্কুল টাইমটো হয়।
ৰাস্তাত লগ পাইছিলোঁ কিছুমান সৰু সৰু ল'ৰা ছোৱালী, সিহঁতৰ মানে গাত নাম্বাৰ লাগি আছিল কিছুমান। বহু দূৰলৈ সিহঁতক লগ পাইছিলোঁ। কিবা দৌৰ প্ৰতিযোগিতা পাতিছিল নেকি। আৰু লাহে লাহে আমি গুৱাহাটী পাওঁ পাওঁ হৈছিলে আৰু ডাঙৰ ডাঙৰ ট্ৰাকবিলাকো লগ পাইছিলোঁ। কিন্তু তাৰ ভিতৰত ডাঙৰ ট্ৰাক লগ পোৱা নাছিলোঁ। শ্বিলঙৰ ভিতৰত যেতিয়া আমি প্ৰায় মানে অসম পাওঁ আৰু গুৱাহাটী পাওঁ, তেতিয়াহে কি হৈছিল, আমি ডাঙৰ ডাঙৰ ট্ৰাকবিলাক লগ পাইছিলোঁ। আৰু আমাৰ গৰমো লাগি আহিছিল, চুৱেটাৰবিলাক আমি খুলি পেলাব লগা হৈছিল। এইখিনিতে আমাৰ মানে বাওঁ ছাইডলৈ শ্বিলং সোমায় আৰু ইফালে গুৱাহাটী যায়। আমি গুৱাহাটীৰ ফালে বাট লৈছিলোঁ। যোৱা দিনাখন ছাইডৰ দোকানবিলাক বন্ধ আছিল, কিন্তু পাছদিনাখন সোমবাৰ পৰিল কাৰণে কি হ'ল, দোকানবিলাক অলপ খোলা পালোঁ। দোকানবিলাক ভালো লাগে দেখি। সিহঁতৰ যেনেকৈ বটলবিলাকত মাছৰ আচাৰ বা গাজ টেঙা আচাৰ, ভোট জলকীয়া আচাৰ, এইবিলাক ধুনীয়াকৈ সজাই থৈ দিয়ে, দেখি ভাল লাগে। কিন্তু অহা দিনাখনহে সেইটো দেখিব পাৰিলোঁ, যোৱা দিনাখন দেখিবই নাপালোঁ। আৰু আমি এতিয়া আমাৰ গুৱাহাটী পালোহি আৰু আমাৰ যাত্ৰা ইমানতে শেষ হ'ল। আৰু আজিলৈ আহিছোঁ, আকৌ আহিম এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ।